ব্লগ। তো বন্ধুসকল আজি দেখাম জাভা শ্ব'ৰুমৰ বাইকখিনি। তো জাভাত বৰ্তমান জাভা 42 এভেইলেবল হৈ আছে। তো মই আজি জাভা 42ৰ স্পেচিফিকেশ্যন আৰু ৰিভিউ সকলোখিনি কৰি দিম আৰু ডাউন পে'মেণ্ট কিমান দিব লাগিব সকলোখিনি ক'ম। তো এতিয়ালৈকে যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। জাভা 42 মেট ৰেড কালাৰত দেখিবলৈ পাইছে। জাভা ইয়াত মেট ৰেড আৰু মেট ব্লেকৰ আছে। হৈছে 293 cc আৰু ইয়াৰ মেক্স পাৱাৰ হৈছে 27 PS পাৱাৰ আৰু মেক্স টৰ্ক হৈছে 27.05 Nm মেক্স টৰ্ক। আৰু এইখন বাইকত আপোনালোকে 6টা গিয়েৰ দেখিবলৈ পায়, 6টা গিয়েৰ আৰু এটা হৈছে ডাউন, মানে পাঁচফালে থাকে, আপ এটা আৰু ডাউন 5। তো এইখন অৰিজিনেল জাভা বুলি আছে লগো, যিটো 1929ত যিটো জাভা অপেনিং হৈছিলে জাভা। তো বাইকৰ ফ্ৰণ্ট ছাইড ডিছ আছে, আপোনালোকে ডিছ পায়, লগত ABS পায় আৰু ইয়াৰ 280 ব্ৰেকিং ছিষ্টেম পায়, 280 Nm ব্ৰেকিং ছিষ্টেম পাই যায়। আৰু ফ্ৰণ্ট ভেৰিয়েণ্টত আপোনালোকে ডিছ পায়, লগত ABS পায়, 240 Nm ব্ৰেকিং ছিষ্টেম পাই যায়। আৰু এইখন বাইকৰ ফুল টেংক কেপাচিটি হৈছে 14 লিটাৰ। আৰু ইয়াত আপোনালোকে টায়াৰ হৈছে টিউব টায়াৰ। তো ইয়াত 90/90 18 Nm ইয়াৰ টায়াৰ হৈছে mm। তো চাই লওক, এয়া 90/90 80 M ইয়াৰ টায়াৰ হৈছে টিউব টায়াৰ। টেংকিটোত পাই যায় 42 ক্লাছিক লিজেণ্ড বুলি লিখা পাই যায়, একদম ধুনীয়া লগো পাই যায়। তো আৰু আছে এয়া 42 বুলি লগো পাই যায় আপোনালোকে, লগো মানে গ্ৰাফিক টু ক্লাছিক লিজেণ্ড 42 বহুতখিনি। আৰু এয়া হৈছে জাভা বুলি লিখা আছে একদম ধুনীয়াকৈ, একদম হেভি। আৰু জাভা 42 দ্য বেষ্ট বাইক অফ দ্য মষ্ট কোৱালিটি অফ দ্য জাভা। তো চাই লওক লুকিংকেইটা কিমান ধুনীয়া। দিছ ইজ জাভা 42 জাভা। তো ইয়াত বহুতখিনি পাৱাৰফুল পাই যায়। তো মই ইয়াৰ মিটাৰখিনি দেখাই দিওঁ, চাই লওক মিটাৰখিনি একদম ধুনীয়াকৈ পাই যায়। তাৰপিছত আপোনালোকে এয়া ওপৰত পাই যায় চেল্ফ লগত আছে, চেল্ফৰ লগত এইটো অপনৰ এইটো চেল্ফ হয় আৰু এইটো ট্ৰিপ হেৰি দেখুৱাই আছে আৰু এইটো অফ অন কৰিব পাৰে। আৰু দেখাইছোঁ আপোনালোকক, এইটো হেডলাইটৰ হয়, হেডলাইট আৰু এইটো ইণ্ডিকেটাৰ ছিগনেলৰ আৰু এইটো চুইচ। তো আপোনালোকে পাই যায়। তো চাই লওক আৰু ইণ্ডিকেটাৰখিনি দেখাইছোঁ আপোনালোকক, ইণ্ডিকেটাৰকেইটা কেনেকুৱা জ্বলিছে। এইটো LED থাকে, LED ইণ্ডিকেটাৰ। আৰু লাইটটো LED পাই যায়, LED হেডলাইট। তো এটা জ্বলিয়ে আছে, চাই লওক কিমান ধুনীয়া বাইক, একদম জাভা 42। তো গোলাঘাটত নতুনকৈ শ্ব'ৰুমটো অপেনিং কৰিছে। তো আপোনালোকে ল'ম বুলি ক'লে গোলাঘাট জাভা আহি যাব। তো কণ্টেক্ট নম্বৰটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম। তো আপোনালোকে গৈ কণ্টেক্ট কৰিব, বুকিং কৰিব পাৰিব। আৰু ফেচবুকতো মোক ফ'ল' কৰিব পাৰিব, লুইট ব্লগ বুলি। তো মই এনেকুৱা জাভা বাজাজৰ এনেকুৱা দি থাকোঁ। তো আপোনালোকে পাই যাব, তাৰ পৰাও কণ্টেক্ট কৰিব পাৰে মোক। আৰু মোৰ ইনষ্টাগ্ৰাম আছে লুইট ব্লগ বুলি, আৰু মোক কণ্টেক্ট কৰিব। তো জাভা 42 মষ্ট পাৱাৰফুল বাইক ইন দ্য আছাম। তো আছামত চলি আছে বৰ্তমান 8 মাহমান হৈছে আমাৰ আছামত জাভা 42 মানে জাভা বাইকৰ শ্ব'ৰুমটো অহা। তো বৰ্তমান আমাৰ গোলাঘাটতো আহি পাই গ'ল জাভা 42। তো আপোনালোকে কিনিব বুলি মই আশা কৰিছোঁ। তো গোলাঘাট জাভা 42 আৰু ইয়াৰ ডাউন পে'মেণ্ট কিমান দিব লাগিব তো আপোনালোকক কৈ দিম। আৰু ইয়াত এটাই কথা কৈ দিম, মই ইয়াত একদম 5 বছৰলৈকে ফাইনেন্স এভেইলেবল হৈ যায়। তো আপোনালোকে জাভা 42 লৈ যদি 5 বছৰ ফাইনেন্স কৰিব পাৰে, মিনিমাম আপোনালোকে ডাউন পে'মেণ্ট 50-60 কৰিলে হৈ যাব, মানে 50,000 পৰা আপোনালোকে ডাউন পে'মেণ্ট কৰিব পাৰিব। জাভা 42 ডকুমেণ্টছ লাগিব, ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, এইখিনি হ'লে হৈ যাব, লগত চেক থাকিলেও হ'ব। তো আহিব জাভা শ্ব'ৰুম আৰু লৈ যাব আপোনাৰ মন পচন্দৰ বাইক। জাভা 42 আছে, জাভা ক্লাছিক আছে, জাভা বেৰেক আছে, সকলোখিনি চাই ল'ব। আৰু কণ্টেক্ট নম্বৰ পাই যাব ডিছক্ৰিপশ্যন বক্সত, তো কণ্টেক্ট কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানেই। জয় অসম।